যিজনে তোমাক পাত্তা নিদিয়ে তেওঁক পাত্তা দিয়াৰ কোনো দৰকাৰ নাই। কাৰণ সকলো সময়ত এইটো মনত ৰাখিবা, তুমি তোমাৰ বাবে শ্ৰেষ্ঠ। মনে মনে থকাটোকৈ ভাল কোনো উত্তৰ নাই, আৰু ক্ষমা কৰাটোকৈ ডাঙৰ কোনো প্ৰতিশোধ নাই। সেয়েহে মনে মনে থকা আৰু চকু বন্ধ কৰি ক্ষমা কৰি দিয়া। অৱহেলা পাই পাই মানুহে এটা সময়ত ভালপোৱা পোৱাৰ আশা এৰি দিয়ে। এটা সঁচা ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিব পাৰে, আৰু এটা মিছা ভালপোৱা এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিব পাৰে। ভালপোৱা হ'ল এনেকুৱা এটা মায়া, তুমি যিমানে দূৰত যাবা সিমানে কাষত টানিব। যিমানে পাহৰিব বিচাৰিবা সিমানে মনত পৰিব, আৰু যিমানে হাঁহিবা তাতকৈ বেছি কান্দিব লগা হ'ব। হাজাৰ কাজিয়াৰ পিছতো যিজনে তোমাক এৰি থাকিব নোৱাৰে তেওঁৰ বাবে তুমি বহুত প্ৰিয়। থকাজন এনেই থাকিব, ধৰিব বিচাৰিব হাত, আৰু যিজন যোৱাৰ তেওঁ যাবই দি নানান অজুহাত। জীৱনত যদি কিবা কৰি দেখাব বিচাৰা তেন্তে অকলে কিদৰে যুঁজিব লগা হয় সেইটো আগতে শিকি লোৱা। প্ৰকৃত পুৰুষ তেওঁ যিজনে অন্ধকাৰ ৰাস্তাত এজনী ছোৱালীৰ সুযোগ নলয় দাতব্য হৈ উঠে। দিনবোৰ বেয়া গৈছে যদিও জীয়াই আছ এটা নতুন দিনৰ অপেক্ষাত। এটা সময়ত তুমি বুজি পাবা, জোৰ কৰি কাৰো শৰীৰ পালেও তেওঁৰ হৃদয়ত স্থান পোৱা নাযায়। শান্তি এটা সৰু শব্দ, কিন্তু বহুত দামী। এইটো কেতিয়াও কিনিব পৰা নাযায়, বিচাৰি ল'বলগীয়া হয়। কাগজৰ নাও সাজি কেতিয়াও নদী পাৰ হ'ব পৰা নাযায়। ঠিক তেনেদৰে অবিশ্বাস আৰু সন্দেহ লৈ কেতিয়াও ভালপোৱা নহয়। মিছা ভালপোৱা চিনাৰ ৫টা উপায়। ১. মিছা ভালপোৱাত হাঁহি বেছি হয় আৰু খং কম হয়। ২. মিছা ভালপোৱাত প্ৰমিছৰ কোনো দাম নাই, আজি কৰিলে পিছৰ দিনা পাহৰি যায়। ৩. কেয়াৰলেছ হয়, সকলো কথাতে নাই থাকে আৰু সকলো কথাতে অজুহাত থাকে। ৪. সকলো সময়তে অৱহেলা পাবলগীয়া হয়। ৫. সন্মান ভৰসা বুজাবুজি একো নাথাকে। কাৰো বাবে অৱহেলা পাত্ৰ হোৱাটোকৈ তেওঁৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাটো বহুত ভাল। ভাল মানুহবোৰ সকলো সময়তে বেছি কষ্ট পায়, কাৰণ তেওঁলোকে সকলোকে নিজৰ দৰে ভাল বুলি ভাবি লয়। যিজনে নিজৰ কষ্ট ভালদৰে বুজিব পাৰে তেওঁ আনক কেতিয়াও কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্টৰ দৰে বিষাক্ত বস্তু এই পৃথিৱীত আৰু একো নাই।